আজিতো আপোনালোকে ফেচ পেক দেখিছে এই ফেচ পেকটো নিশ্চয় ট্ৰাই কৰি চাব এই ফেচ পেকটো লগালে আমাৰ স্কিনখনৰ পৰা খুব সোনকালে ওপেন পৰ্ছৰ যেটো সমস্যা হেতু নাইকিয়া কৰে আৰু লগতে স্কিনখনক বগা কৰি তোলাত খুব সহায় কৰে আৰু আমাৰ স্কিনৰ যেটো ব্লেক হেডছ আৰু হোৱাইট হেডছৰ সমস্যা হেতু নাইকিয়া কৰে হাই ফ্ৰেণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল জিন্টি ক্ৰিয়েটিভিটি আৰু মই হৈছোঁ জিন্টি তেতিয়াহ'লে ফ্ৰেণ্ড আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ এই পেকটো বনোৱাৰ বাবে ইয়াত মই ইউজ কৰিম বিলাহী এটা মিডিয়াম সাইজৰ আৰু অলপমান দৈ আৰু ভিটামিন ই কেপচুল বিলাহীত এন্টি ফাংগাল এন্টি এজিং আৰু এন্টি বেক্টেৰিয়েল গুণ পোৱা যায় যাৰ বাবে বিলাহী লগালে আমাৰ স্কিনৰ পৰা পিগমেন্টেশনৰ সমস্যা নোহোৱা কৰে স্কিনখনক সাফা কৰি তোলাত সহায় কৰে আৰু স্কিনৰ পোৰ্ছ নোহোৱা কৰাত সহায় কৰে দৈত লেক্টিক এসিড পোৱা যায় যি আমাৰ স্কিনৰ পিম্পলৰ সমস্যাটো দূৰ কৰাত সহায় কৰে আৰু দৈত বহু পৰিমাণৰ ক্ৰীম পোৱা যায় যাৰ ফলত দৈ লগালে আমাৰ স্কিনখন কোমল হয় সতেজ হয় আৰু সফট হোৱাত সহায় কৰে আৰু ভিটামিন ই অইল লগালে আমাৰ স্কিনৰ যেটো বাঢ়ি হোৱা বয়সৰ চাপ হেতু কম কৰাত বহুখিনি সহায় কৰে আৰু লগতে আমাৰ স্কিনখনৰ দাগ ধাবা আদি নাইকিয়া কৰাটো বহুত হেল্প কৰে আৰু লগতে আমাৰ স্কিনখনক কোমল কৰি ৰাখে হানি নেচাৰেল ময়শ্চাৰাইজিঙৰ কাম কৰে হানি লগালে আমাৰ ৰিংকেল ফাইন্ডেল আদি নাইকিয়া হয় আৰু লগতে স্কিনৰ কি হালমন আদি এবিলাকৰ নগয়া কৰা সহায় কৰে আৰু স্কিনখনক সতেজ কোমল কৰাত খুব সহায়ক হয় ফাৰ্ষ্ট মই বিলাহীটো কাটি লম ইয়াৰ পিছত মই বাটি এটাত বিলাহীৰ ৰসখিনি ভালদৰে উলিয়াই লম চাওক মই ভালদৰে বিলাহীৰ ৰসখিনি উলিয়াই ললোঁ আৰু ইয়াৰ পিছত মই ইয়াত মিহলি কৰিম 1 চামুচ চাউলৰ গুড়ি আৰু বিলাহীৰ ৰস একেলগে মিহলি কৰি লগালে আমাৰ স্কিনখনক খুব সোনকালে বগা কৰি তোলে আৰু স্কিনখনক উজ্জ্বল কৰি তোলাত সহায় কৰে ইয়াৰ পিছত মই মিহলি কৰিছোঁ ইয়াত 1 চামুচ দৈ আৰু ইয়াৰ পিছত মিহলি কৰিছোঁ 1 চামুচ হানি মিহলি কৰিম এটা ভিটামিন ই কেপচুল ইয়াক মই ফুটা কৰি ইয়াৰ ভিতৰত থকা অইলখিনি ব্যৱহাৰ কৰিছোঁ চাওক মই এনেদৰে ভিটামিন ই কেপচুলৰ অইলখিনি উলিয়াই ল'লোঁ এতিয়া এই পেষ্টখিনি মই সুন্দৰভাৱে মিহলি কৰি ল'ম মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি চেনেলত ফাৰ্ষ্ট টাইম আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই নতুন কিবা এটা ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো পায় চাওক এতিয়া পেকটো সুন্দৰভাৱে মই মিহলি কৰি ল'লোঁ আৰু ইয়াৰ পিছত আমি মুখখন ধুই ভালদৰে ওপৰৰ পিনে ফেচ পেকটো এপ্লাই কৰি ল'ব মই হাতত কৈ দেখুৱাইছোঁ আপোনালোকে ফেচত এপ্লাই কৰি ল'ব এনেদৰে ওপৰৰ পিনে এপ্লাই কৰি লওঁ আৰু ইয়াতে মই এটা কথা কৈ দিওঁ ফেচ পেক এপ্লাই কৰি আমি কেতিয়াও কথা ক'ব নালাগে নহ'লে আমাৰ ফেচত ৰিংকেল ফাইন্ডেল আদি কৰাৰ সম্ভাৱনা থাকে ইয়াৰ পিছত মই 15 মিনিট সময় ড্ৰাই হ'ব দিম আৰু চাওক ড্ৰাই হোৱাৰ পিছত মই অকণমান পানী লৈ ফেচটো অলপ ছফ্ট হাতেৰে প্ৰথমে মই মাছাজ কৰি সুন্দৰভাৱে পেকটো গুচাই ল'ম আৰু ইয়াৰ পিছত ভালদৰে চাফা ঠাণ্ডা পানীৰে ধুই ল'ম এয়া চাওক মই ঠাণ্ডা পানীৰে ধুই ল'লোঁ আৰু হাতখন আপোনালোকে দেখিব পাৰিছে কিমান ধুনীয়া এটা গ্লো আহিছে লগতে উজ্জ্বলতাও আহিছে আৰু অলপ বগা হৈছে এনেদৰে আপোনালোকে এই পেকটো সপ্তাহত এবাৰ হ'লেও কৰি চাব